মই তা ভিউটো দেখি আছো কথা কথা কব ভিউটো গাইস কক আহি পালো গাইস হক কেনেকুৱা ভিউটো আজি দেখাই যি কৰে আর হাই গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আজি আমি অলপ বেলেগ কৰাৰ কাৰণে ওলাই আহিছোঁ। এই পিংকুক চাওক, এই পিংকুক বেগটো দেখাই দিয়ে। এই পিংকু আজি অলপ বেলেগ ওলাই। এই বাপই কি ব্ৰহ্মাস্ত্ৰ লৈছে আজি। আজি অলপ বেলেগ হ'ব গাইজ, আপোনালোকে চাই থাকক শেষক লাগি। পিংকু ব্ৰহ্মাস্ত্ৰ নিকালো ইয়াৰ আগতে বস্তুটো লৈ লওঁ সাইডত থ, সাইডত সাইডত থ। ইখানৰ পেকিংটো খুলি দিয়া তুমি। এখানৰ পেকিংটো খুলি দিয়া। এখন আনবক্সিং হ'ব নেকি? ইখান আগতে আনবক্সিং হ'ব। আচ্ছা দে মেইন বস্তু তাৰপিছত মেইন বস্তুটো হ'ব। আচ্ছা এখানে কিন্তু আনবক্সিংটো বেলেগ হ'ব দেই। বাপো একদম লবস্তবৰ মাৰি মানে আৰু এখানে মাঙি আনছো তো আজি। বানে আনছি নেকি? মাঙি আনছো এখন আনবক্সিং কৰাৰ কাৰণে। হৈ গেল ৰেডি। আরে इसको मुझे दे दे ठाकुर। মানে গাইজ এইটো মোক কালি দি গৈছি মানে এইটো ফ্লিপকাৰ্টৰ মানুহটোৱে আহি মোৰ চটলত দলি মাৰি থৈ গৈছে। এইটো এতিয়া কিবা আছে এতিয়া গমে মানে মই এতিয়া এইটো আমি তাৰমানে খুলি মেলি চাম। বোলক আমাৰ লগত জংগল মে মংগল কাৰণে যা ৰাহে হাম। অস্ত্ৰ লেলু ইয়া তো ইয়াক আমি এতিয়া খুলিম ইয়াক মানে What is this, man? তো গাইজ ফাইনালি আমাৰ মানে ট্ৰাইপড আহি গ'ল ফাইনালি। মানে গাইজ মই কৈ আছিলোঁ যে ফ্লিপকাৰ্টৰ মানুহজনে মানে মোক দলিয়াই থৈ গৈছে। এডাল মানে ফ্লিপকাৰ্টৰ মানুহজনে মোক দি গৈছে, মই অৰ্ডাৰ দিছিলোঁ। আৰু এতিয়া ব্লুটুথ চিষ্টেম আছে, এই বহুতখিনি আছে গাইজ। বঢ়িয়াকৈ বুজাই কৈ আছোঁ মই। এতিয়া কি আছে ভালকৈ নিজেও চাই লওঁ একবাৰ। একো গমে পোৱা নাই এইগিলাখান, যিবিলাক অস হয় এনেকৈ। তো গাইজ এইডালে আমাৰ ট্ৰাইপড। ইয়াতে অফ কৰা চিষ্টেম আছে, এনেকৈ অফ কৰা চিষ্টেম। আৰু এইবিলাক ব্লুটুথ হয়, মই দেখাই আছোঁ। এনেকৈ আপুনি ল'ব পাৰে। আৰু এইবিলাক 170 ডিগ্ৰী ৰ'টেট হয়। আৰু ইয়াত মোবাইলটো এনেকৈ ল'ব পাৰে, এনেকৈ ল'ব পাৰে। তো আমি এনেকৈ লওঁ। এনেকৈ আপুনি ভিডিঅ' কৰিব পাৰে এনেকৈ। ফাইনেলি আমাৰ আনবক্সিং হৈ গ'ল এইডালৰ। মানে গাইজ আমি মানে ইমান দিনে এই হাতেদিয়ে কামটো চলাই আছিলোঁ। মানে হাতেদি আমি যিমানখিনি ভিডিঅ' পাইছে আমাৰ, আমি হাতেদিয়ে কামটো চলাই আছিলোঁ, মানে হাতেদিয়ে ভিডিঅ' কৰি আছিলোঁ। তো এইডাল কিবাকৈ আনিলোঁ আমি ফাইনেলি। এইডালৰ বিষয়ে চবে জানে, অলপ চলপ কিবা কৈ দিছোঁ আৰু ময়ো ভালকৈ নাজানো। এইডাল মানে কি ট্ৰাইপড বুলি কয়। এইডালেদি আমি যিবিলাক ভিডিঅ'ত লাগে আমি কৰিম এইডালেদি। আৰু আপোনালোকক লাগে যদি আনিব পাৰিব, আপোনালোকক লিংকটো ডেছক্ৰিপশ্যনত দি দিম মই। তো এইডালেদি আমি এটা ভিউ ল'ম। আৰু মানে কি আমি এতিয়া এই জংঘলত আছোঁ, আৰু এতিয়া মানে বহুত বগৰী চগৰী আছে। আমি মানে বগৰীও খাম এতিয়া, তাৰমানে একদম পুৰা একদম ৰেডি টু একদম হেল। গাইছ দেখাইতো গোটেইখিনি ক'লাকে গাইছ। মই এতিয়া ভিউটো দেখাই দি আছোঁ গোটেই কেনেকুৱা ইয়াল গাইছ। ক'ত আহিবা তো গাইছ? তো বঢ়িয়া। ইয়াতে আৰু কি হ'ব? তো এটা মই 360 দি আছোঁ ভিউ, চাই ল'ব।
যেতিয়া আমি বগৰী খাম এই ট্ৰাইপড ষ্টেণ্ড লগাই লৈছো মোবাইলত ট্ৰাইপড লগোৱা আছে এতিয়া আমি বগৰী মানে ধামাকা বগৰী খাম এতিয়া তাৰমানে জ্বালা নিমখ চব ৰেডি এতিয়া খাবা লাগে গাইছ মানে এটা পুৰা জ্বালা নিমখটো সানি লৈছো পুৰা একদম হামলা হামলি খাম এতিয়া সানি দিয়ক পুৰা গাইছ বগৰী চগৰী খাওঁ হ'ল আমাৰ মানে একদম বগৰী চগৰী খাই হালাত বহিয়াই এতিয়া আমাৰ উৰা উঠক উঠক হে কি হ'ল হে কি হ'ল ব্ৰেইন ষ্টপ ব্ৰেইন ষ্টপ হৈ গৈছি তো গাইছ বগৰী চগৰী খাই ৰেডি আৰু পুৰা একদম পুৰা একদম জ্বালা চালা পুৰা একদম ধৰি গৈছি কেনে পিংকু কেনে ভয়ংকৰ ভয়ংকৰ না একদম একদম। লেল লৈ গৈছি বগৰী চগৰী খাই ইমানখিনি দেখি থকা নাই আমি ইয়াৰ যাওঁ এতিয়া আমি যদি ভিডিঅ'টো ভাল লাগিল লাইক সাবস্ক্ৰাইব গাইজ আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় অসম